হেল্ল' অসমবাসী ৰাইজ কেনে আছে? মই ভালে আছোঁ, আপোনালোকে নিশ্চয় ভালে আছে। আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰ কে বিকাললৈ। আৰু আজিৰ ভিডিঅ'টো যিহেতুকে অতিকৈয়ে ভাল হ'বলৈ গৈ আছে, কাৰণ মই আহিছোঁ ৰাজস্থানৰ এটি ঐতিহাসিক মানে ঠাইলৈ। যেনেকৈ মই সদায় ভিডিঅ' বনাব পাহৰি থাকোঁ, তেনেকৈ আজিও বনাবলৈ পাহৰি থাকিলোঁ। আৰু আধা ৰাস্তাত আহি মই জেগা পালোহি। তাৰপিছত মোৰ মনত পৰিছে যে মই ভিডিঅ' বনাব পাহৰি গৈছিলোঁ। ভিডিঅ'ত নিশ্চয় আপোনালোকে দেখা পালে যে আমি জেগাটোত পাই আহিও আকৌ এবাৰ ঘূৰি গ'লোঁ, কাৰণ কাৰণটো আছিলে সেইটো মেইন ৰাস্তা নহয়। আৰু ফাইনেলি চাওক আপোনালোকে, মই আহি পালোঁ ফাইনেল লোকেশ্যনলৈ। আৰু চাওক আপোনালোকে ইমান ধুনীয়াকৈ সজাই থোৱা আছে জেগাখিনি। আৰু অকণমান গ'লে মেইন জেগাটো গৈ পাম। ফাৰ্ষ্টতে আমি ভাবিছোঁ এইখিনি ঘূৰি লওঁ, তাৰপিছত আপোনালোকক দেখাম আৰু ইয়াৰ আঁৰৰ গোটেই কাহানীটো ক'ম। আৰু কাহানীটো শুনি আপোনালোকক সঁচাকৈ বহুত ভাল লাগিব, কাৰণ এজন ৰজা আৰু তেওঁৰ ৰাণীৰ এটি সৰু সুৰা কাহিনী। ইমান সৰু সুৰা কাহিনী নহয়, ডাঙৰেই অৱশ্যে হ'লেও। বলক তেনেহ'লে আৰম্ভ কৰি ল'ম। ভিডিঅ'টোৰ আৰম্ভণিতে মই জেগাডোখৰৰ নামখিনি কৈ দিব বিচাৰিছোঁ। জেগাডোখৰৰ নাম হৈছে ৰাজস্থানৰ অলৱাৰ ডিষ্ট্ৰিক্টৰ মেইন পইণ্টতে পোৱা যাব। মেইন চিটিৰ পৰা অকণমান দূৰত গ'লে এই পাহাৰখনৰ মাজত মানে এই মৌচি মহাৰাণী কি ছত্ৰী বুলি কয়, মানে মৌচি মহাৰাণীৰ নামৰ এজন ৰাণী আছিলে, তেওঁৰ নাম এই বহুত ধুনীয়া মহলটো বনোৱা হৈছিল। বলক তেনেহ'লে অকণমান ঘূৰি পকি গোটেই জেগাটো আৰু এৰিয়াটো অকণমান চাই লওঁ। আৰু ইয়াতে যোনটো এইটো পুখুৰীটো দেখা হৈছে, তাক ইয়াৰ মানুহে সাগৰ বুলি কয়। যেনেদৰে আপোনালোকে নিশ্চয় শিৱসাগৰ জয়সাগৰ দেখিছে, তেনেদৰে এই পুখুৰীটোকো সাগৰ বুলিয়ে কয়। আৰু গৈ ঘূৰি পকি চাই ইয়াতে মই দেখিলোঁ বহুতেই ডাঙৰ ডাঙৰ মাগুৰ মাছ আছে। অৱশ্যে সিফালে মাগুৰ মাছক কি কয় নাজানো, কিন্তু আমাৰ অসমৰ ফালে মাগুৰ মাছ মানুহৰ অতিকৈ প্ৰিয়। ইয়াৰ মানুহে মাগুৰ মাছ অৱশ্যে নাখায় চাগে, মানে ধৰা খোৱা অৱশ্যে দেখা নাই আৰু মই। আৰু চাওক গোটেই বাহিৰৰ ভিউটো, পাহাৰ ইফালে এখন ডাঙৰ পাহাৰ, ইফালে এখন ডাঙৰ পাহাৰ, মাজতেই মৌচি মহাৰাণীৰ ছত্ৰীটো ইমান ধুনীয়া কৰি বনাইছে নহয়। আপোনালোকে সঁচাই আহিলে, যদি ৰাজস্থান আহে তেনেহ'লে অলৱাৰত আহিলে ইফালে এবাৰ ঘূৰি যাব। বেছি দূৰ নহয় অৱশ্যে, ৰাজস্থানৰ জয়পুৰৰ পৰা 2 ঘণ্টাৰ ৰাস্তা মাত্ৰ। আৰু ফাইনেলি আমি আহি পালোঁ মেইন জেগালৈ, মৌচি মহাৰাণী কি ছত্ৰী, কি ইয়াতে 80টা খুঁটাৰে বনোৱা হৈছে। আৰু ওপৰৰ যোনটো খুঁটাৰে বনোৱা হৈছে সেইটো হৈছে সংগমৰমৰ বুলি কিবা এটা পাথৰ আছে, অৱশ্যে মই ইমান এটা নাজানো। সেই পাথৰটোৰে বনোৱা হৈছে। আৰু তলৰ যোনখিনি ৰঙা ৰঙা ভাগ, সেইখিনি কাৰলি নামৰ পাথৰটোৰে বনোৱা হৈছে। আৰু ইয়াৰ পাথৰটো মানে কাৰলি নামৰ জেগাৰ পৰা আনি পেলাই ইয়াতে বনোৱা হৈছে, সেইবাবে এই পাথৰটো মানে কাৰলি নামৰ দি ফেমাছ। আৰু মহলটো যোন ফালৰ পৰাই নাচাওক, চাৰিওফালৰ পৰা ছেইম দেখে, কাৰণ চাৰিওফালৰ পৰা ষ্ট্ৰাকচাৰটো মানে এনেকুৱা ধৰণে বনোৱা গৈছে যে চাৰিওফালৰ পৰা চালে ছেইম দেখাত। বলক তেনেহ'লে ওপৰলৈ গৈ চাওঁ, তাৰপিছত মই ইয়াৰ মূল কাহিনীটো আপোনালোকক ক'বলৈ আৰম্ভ কৰিম। আৰু আপোনালোকে নুশুনাকৈ ভিডিঅ'টো এৰি নিশ্চয় নাযাব বুলি আশা থাকিল। মহাৰাজ বখতাৱৰ সিং নামৰ এজন ৰজা আছিল, যিজনে এই ডিষ্ট্ৰিক্টত শাসন কৰিছিল 1790ৰ পৰা 1814লৈ। আৰু সেই ৰজাৰ পত্নী আছিল 5জনী পত্নী, গোটেই মানে ধুনীয়া ধুনীয়া আছিল 5জনী পত্নী। তাৰপিছত যেতিয়া ৰজাৰ মৃত্যু হৈছিল, তেতিয়া মানে তাতে এনেকুৱা এটা মানে ৰিৱাজ বুলি কয়, যি আমাৰ মতে নিয়ম আছিল, এনেকুৱা এটা পুৰণা নিয়ম আছিল, য'ত কি
যেনিবা কোনোবা ৰজাৰ মৃত্যু হ'লে তাৰ লগত পত্নীকো তাৰ লগতে নিজৰ দেহ ত্যাগ কৰিব লগা এনেকুৱা এটা নিয়ম আছিলে, য'ত কি 5জনী পত্নীৰ ভিতৰত ডাঙৰ 4কেইজনে একদমেই মানা কৰি দিলে যে আমি নোৱাৰোঁ নিজৰ শৰীৰ ত্যাগ কৰিব বুলি। লাষ্টত একদম সৰু পত্নীজনীয়ে আগবাঢ়ি আহিল যে মই দিম নিজৰ শৰীৰ ত্যাগ। তাৰপিছত তেওঁ নিজৰ শৰীৰ ত্যাগ কৰিছিল আৰু তেনেকৈ সেই সৰু মহাৰাণীজনী মহাৰাজৰ লগতে নিজেও বিখ্যাত হৈ পৰিল আৰু তেওঁৰ পুত্ৰই তেওঁলোকৰ নামত এই মৌচী মহাৰাণী কি ছত্ৰী বুলি এই জেগাডোখৰ তেওঁলোকৰ স্মৃতিত নিৰ্মাণ কৰে। তেওঁৰ পুত্ৰ বিনয় সিঙে এই ছত্ৰীটো নিৰ্মাণ কৰে 1815 চনত আৰু এই মহলটোৰ তেওঁৰ মাতৃৰ নামেৰে নামকৰণ কৰায় মৌচী মহাৰাণী কি ছত্ৰী বুলি। আৰু ওপৰখিনি আপোনালোকে চাব পাৰে, খুবেই ধুনীয়া ডিজাইন দি পেলাই বনোৱা হৈছে, যদিও পুৰণা হ'লেও ইমান ধুনীয়া লাগে। আৰু ইয়াত ওপৰখিনিত ওপৰৰ পৰা পাহাৰৰ পৰা ধুনীয়া ধুনীয়া হাৱা আৰু মানে কি ক'ব আৰু বহি খুবেই ভাল লাগে। অৱশ্যে আমি গৰম দিনত গৈছিলোঁ তো অকণমান বেছিয়ে গৰম আছিল, কাৰণ ৰাজস্থানত সকলোতকৈ গৰম ঠাই। অৱশ্যে তাৰ টেম্পাৰেচাৰ তেতিয়াৰ সময়ত আছিলে, দুপৰীয়াৰ টাইম আছিলে তো দুপৰীয়াৰ সময়ত আছিলে 46 ডিগ্ৰী। আৰু এইখিনি চাব পাৰে আপুনি, এইখিনি তেওঁৰ মহাৰাজ আৰু মহাৰাণীৰ মানে চৰণ কেইখন হেৰি কৰি থোৱা আছে। আৰু মই ঘূৰিলোঁ ইফালে সিফালে, আপোনালোকে নিশ্চয় দেখিছে হাৱা চলি আছে পূৰা একদম। আৰু মই ঘূৰি পকি চালোঁ, ইয়াতে জোতা চেণ্ডেল উঠাব মানা কৰে, কাৰণ পূজা কৰে চাগে কেতিয়াবা কেতিয়াবা। অৱশ্যে এই ঠাইখিনিৰ বিষয়ে ইমান এটা মই নাজানো, যিখিনি মই মানুহৰ মুখৰ পৰা শুনিছিলোঁ সেইখিনিকে আপোনালোককো শুনালোঁ বুলি ক'ব পাৰি। আৰু ইফালে চাওক ইমান ধুনীয়াকৈ যে বনাইছে, আৰু ওপৰৰ পাহাৰখন। আমাৰ ইফালৰ পাহাৰবিলাকত গছ গছনি বহুতেই থাকে, কিন্তু ইয়াৰ পাহাৰবিলাকত দেখিছোঁ যে গছ গছনি কম। আৰু এয়া মই চাওক পানী একদম যিমানেই গৰম আছিল, মই পানীৰ বটল লৈ কাষত ঘূৰি আছোঁ যাতে পানী পিয়াহ লাগিলেও মানে পানী খাব পাৰোঁ। আৰু ইফালে ভিতৰত যোৱা ৰাস্তা আছে, যি ৰাস্তা বন্ধ কৰি থোৱা আছে, আগতে খোলা আছিলে এতিয়া বন্ধ আছে। বন্ধ থকাৰ বাবে আমি ভিতৰত যাব নোৱাৰোঁ, সেইবাবে আমি তলতেই যিখিনি ঘূৰি পকি চালোঁ। আৰু এই আংকলজনে আমাক এক্সপ্লেইন কৰি আছিল, যে কৈ আছিল ইফালে এনেকুৱা আছিলে, সিফালে তেনেকুৱা আছিলে, ইফালে এনেকুৱা ৰজাৰ কিবা আছিলে, মানে যিমানখিনি তাৰ বিষয়ে আৰু তাকে এক্সপ্লেইন কৰি আছিল। মানে মহলটো যোনফালৰ পৰাই চোৱা যায় ছেইম একেই দেখে। আকৌ দেখো ঘূৰি পকি আংকলজনক আকৌ লগ পালোঁ। তাৰপিছত এইখিনি চাগে মহলটোৰ মেইন মানে যোনখিনি কনষ্ট্ৰাকশ্যনৰ আইডিয়া আছিলে সেইখিনি চাগে ইয়াতে আছে, মানে সেনেকৈ কোৱা যায়। আৰু তাৰপিছত ইয়াতে বহিব পৰা ধুনীয়াকৈ জেগা আছে। আমি বহিছিলোঁ অকণমান টাইম, তাৰপিছত ইফালৰ পৰা আকৌ সাগৰৰ ভিউটো চাওঁ, মানে যোনটো তাৰ ওচৰত পুখুৰী আছিলে ন, সেই পুখুৰীটোক সাগৰ বুলি কৈছিলে। আৰু এইটো মেইন ভিউটো চাওক আপোনালোকে, একদম কিবা ক'ৰবাৰ জেগাত অহা যেন লাগিছে সেইকাৰণে। আৰু এই আংকলবিলাকেও মানে এক্সপ্লেইন কৰি আছিলে ইয়াতে কি আছে কি নাই। তাৰপিছত আমি হ'লোঁ নিজৰ ঘৰৰ ফালে মোৱা। ভিডিঅ'টো যদি ভাল লাগিল আপোনালোকে নিশ্চয় লাইক কৰিব, এটা কমেণ্ট কৰিব যে আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল চাই পেলাই। যিহেতুকে দুপৰীয়া তাতে ঘূৰি লাগিছিল ভোক, তাৰপিছত মই ভাবিলোঁ এখন ৰেষ্টুৰেণ্টখনত সোমাই দেখিলোঁ ওচৰত মানে পানী নোহোৱা চুইমিং পুল এটা দেখিলোঁ। তাৰপিছত আগবাঢ়িলোঁ, খাই বৈ ওলালোঁ, আকৌ আহি পালোঁ মই ৰুম। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে, লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব একদমেই নাপাহৰিব। আৰু অসমৰ পৰা আহি ইয়াতে ঘূৰি আছোঁ, তাকে আপোনালোকে জনাব নাপাহৰিব যে আপোনালোকক কোনটো ভিডিঅ' মোৰ ভাল লাগিল। আৰু মানে যিকোনো কুৱেশ্যন আহিলেও আপোনালোকে কমেণ্ট ছেকশ্যনত মোক জনাব পাৰে। আজিলৈকে বাই, থেংক ইউ ছ' মাছ ফৰ ৱাচিং। আকৌ পুনৰ লগ পাম বুলি আশা কৰিলোঁ। বাই।